Hello friends and welcome back to my channel আৰু আজি মই আপোনালোকলৈ লৈ আহিছো মোৰ এটা অতি প্ৰিয় ডিশ হেতু হৈছে কঁঠাল গুটি দিয়া গাজৰ খাৰ মই খুবেই খাই ভাল পাওঁ আৰু এটো প্ৰায় সকলোৱে বনাব জানে কিন্তু আজি মই দেখাম আমিনো কেনেদৰে এটো বনাও আৰু যদি ৰেচিপিটো ভাল লাগে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আহক ভিডিওটো আৰম্ভ কৰো এতিয়া প্ৰথমতে মই কঁঠাল গুটি কেইটামান সাফা কৰি লৈছিলো এনেদৰে তাৰ পাছত এয়া হৈছে হৰিও আদা নহৰু জলকীয়া পেষ্ট এয়া ৰঙালাও ডাঙৰ ডাঙৰকৈ কাটি লৈছো আৰু এয়া হৈছে আমাৰ মেইন ইনগ্ৰেডিয়েন্টস গাজটো মই এনেদৰে সৰু সৰুকৈ পাতলাকে স্লাইস কৰি লৈছিলো পিহনা এখনত আৰু এয়া হৈছে দাইল বুটৰ দাইল আৰু মসুৰ দাইল আৰু এয়া কুকাৰত মই প্ৰথমতে মিঠাতেল অকমান দিছো তেলখিনি গৰম হ'বলৈ দিছো আৰু এয়া হৈছে খাৰণিখিনি মই এনেদৰে চাকি ললো একাপতকৈ অকমান কম আছে খিনি গৰম হলত মই যেটো পেষ্ট আছিল আমাৰ হেটো দি দিছো আদা নহৰু জলকীয়া আৰু সৰিয়হৰ পেষ্ট তাৰ পাছত তেলত ভালদৰে এনেকৈ ফুটিবলৈ দিছো আৰু অকমান লৰাই দিছো আৰু আপোনালোকেনো কিদৰে খাৰ বনায় কমেন্টত জনাবচোন এতিয়া মই যিখিনি খাৰণি লৈছিলো সেইখিনি ইয়াত দি দিম আৰু ভালদৰে গুটেইখিনি ভাজি লম এতিয়া এইখিনি ভালদৰে উতলিবলৈ দিম আৰু এনেদৰে উতলি অহাত মই এতিয়া ইয়াত গাজখিনি দি দিম গুটেইখিনি মই একেলগে এনেদৰে দি দিছো আৰু এতিয়া ইয়াত দি দিছো ৰঙালাও কিপিস আৰু এতিয়া মই দাইলখিনিও দি দিম আৰু দাইলখিনি মই আগতীয়াকৈ তিয়াই থৈছিলো আপোনালোকেও যদি বনায় এনেদৰে তিয়াই থব আগতীয়াকৈ তাৰ পাছত এয়া কঁঠাল গুটি কিটাও মই দি দিম আৰু কঁঠাল গুটি দিলে গাজৰ খাৰটোৰ টেষ্টটোৱে বেলেগ হৈ যায় খুব বেছি ভাল লাগে আপোনালোকেও হয়তো খাইছে নিশ্চয় বনাই আৰু এইখিনি মই এতিয়া ভালদৰে লৰাই লম আৰু কঁঠাল গুটি খাই কোনে কোনে ভাল পায় বাৰু কমেন্টত জনাবচোন এতিয়া মই ইয়াত দিছো নিমখ মই সোৱাদ অনুসৰি দিছো আৰু নিমখ দিয়াৰ পাছত এইখিনি মই আৰু অলপ ভালদৰে ভাজি লম আৰু নিমখত মই পিংক সল্ট ইউজ কৰো আজিকালি যেহেতু নিমখ আৰু চেনি দুইটাই অপকাৰী হয় কিন্তু পিংক সল্টটো অকমান কম অপকাৰ কৰে মই ৰিজাল্টটো পিছে ভালেই পাইছো আপোনালোকেও ইউজ কৰিব পাৰে যদি বিচাৰে আৰু এইখিনি মই এতিয়া ভালদৰে মজাই লম লগালগ পানী দি নিদো অকমান সময় এনেদৰে সিজিবলৈ দিম তাৰ পাছত মই পানী দি দিম পানীটো আপোনালোকে যিমানটো জোল কৰিব বিচাৰে সিমানটোৱে দিব আৰু পানী দিয়াৰ পাছত 5ৰ পৰা 6টা চিটি মাৰিবলৈ দিব তাৰ পাছত আমাৰ খাৰখিনি ৰেডি হৈ যাব আৰু এনেদৰে ভাজি থাকোতে খুব ধুনীয়া গোন্ধ এটা ওলাই খুব বেছি ভাল লাগে